I am back. আজি মই ছত্ৰপতি শিৱাজী মহাৰাজ মিউজিয়ামলৈ সোমালোঁ। এইটো মই জষ্টেলৰ পৰা মই যোনটো হোটেলত আছে তাৰ নাম জষ্টেল। চ' জষ্টেলৰ পৰা ইট টুক এৰাউণ্ড 70 rupees মোক একদম শিৱাজী মিউজিয়ামলৈ এৰি দিয়াত। তাৰ পৰা শিৱাজী মিউজিয়ামত মই 5 টকাৰ টিকেট এটা ল'লোঁ। 5 টকাৰ টিকেট এণ্ট্ৰি ফিজ হয়। 5 টকাৰ টিকেট লৈ কেনে ভিতৰত মই সোমাই গৈছোঁ। কিন্তু ডাঙৰ এটা প্ৰব্লেম হৈছে, ভিতৰত কেমেৰা নট এলাউড, ফোনেদিও ফটো তুলিব নোৱাৰা, ভিডিঅ'জটো পাহৰিয়ে যোৱা। চ' তেনেকুৱাকৈ মই ভিতৰত সোমালোঁ, মই বস্তুখিনি চালোঁ। মই মোৰ সেই যি চালোঁ মই তাৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ আছোঁ যে ভিতৰত আপুনি বহুত বস্তু মানে কি ক'ম, মষ্টলি এই তালৱাৰবোৰ যোনবিলাক ছত্ৰপতি শিৱাজী মহাৰাজৰ সময়ত ইউজ কৰা গৈছিল, মাৰাঠা সম্ভাজীৰো ফটোজ আছে, ছত্ৰপতি শিৱাজী মহাৰাজৰো পৰ্ট্ৰেইটছ আছে, প্লাছ বাহমানি কিংডম আৰু বিজয়নগৰ এম্পায়াৰৰো কইনছবোৰ আছে, আৰু হাছান গাংগুৰো যোনটো বাহমানি কিংডমৰ যোনটো মেইন ফাউণ্ডাৰ আছিল তেওঁৰ বিষয়েও লিখা আছে, তেওঁৰো পৰ্ট্ৰেইটছ আছে। প্লাছ আৰু যদি অলপ বেক এনচিয়েণ্টৰ সময়ত যায়, সাতৱাহনা পিৰিয়ডৰো মানে কইনছবোৰ আছে, সৰু সৰু আইডলছবোৰ আছে। মানে কি ক'ম, সেইবিলাক পাথৰ দি বনাইছে নে টাইলছ কাটি কাটি বনাইছে, তাতে মই ডেছক্ৰিপশ্যনটো নাপালোঁ। বাট আপোনালোকে এইটো আহি কেনে মাষ্ট চাবই লাগে। মানে এইটো যদি নাই চোৱা আপোনালোকে এনচিয়েণ্ট ইণ্ডিয়াই চোৱাই নাই, মানে এনেকুৱা হ'ব। মানে আমি জাষ্ট পঢ়িছোঁ, কিন্তু আজি দেখা পাইছোঁ, প্ৰেক্টিকেলি বস্তুবোৰ চাইছোঁ, কিন্তু টাচ কৰিব নোৱাৰিলোঁ। সেইটো বাৰু বেলেগ কথা। ধুনীয়াকৈ গ্লাছ ৰুমত ধুনীয়াকৈ সোমাই থৈ দিছে, ভিতৰত ভাল লাগিছে। আৰু লগত অৰংজেবৰ সময়ত যোনবিলাক কইনছ ইউজ হৈছিলে, বা আকবৰৰ সময়ত কেনেকুৱা চিলভাৰ কইনছবোৰ ইউজ হৈছিলে, মেটেল কইনছো ইউজ হৈছিলে। সাতৱাহনাৰ টাইমত মেটেলছৰ কইনছবোৰ আছিলে, মেটেলছবোৰ ইমান মোটা 2 গ্ৰাম, 5 গ্ৰাম, 10 গ্ৰাম, 20 গ্ৰাম, 50 গ্ৰামৰো কইনছ আছিল। মানে ইমান টাইপছৰ কইনছ আছে। প্লাছ কইনছবোৰত উৰ্দুত লিখা আছে, কিছুমান কইনছত ফটোজ বনোৱা আছে, কিছুমান কইনছত ফ্লাৱাৰ্ছ বনোৱা আছে, কিছুমান কইনছত এনিমেলছ বনোৱা আছে, যেনেকৈ এলিফেণ্টছ আছে, লেপাৰ্ডছ আছে। প্লাছ সৰু সৰু ইভেন ফেচ ষ্ট্ৰাকচাৰ্ছো ৰজা চবৰ বনোৱা আছিল। মানে কইনছ আৰ লাইক, সেই কইনছবোৰে আপোনাক হিষ্ট্ৰীটো কৈ দিয়ে। মই নাজানো তেওঁলোকে কইনছবোৰ কেনেকৈ যোগাৰ কৰিছে। ইটছ ট'টেলি ভেৰি গুড থিং বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। তেওঁলোকে ইমানখিনি কৰিছে। প্লাছ তেওঁলোকে আগৰ দিনৰ যোনটো ফৰমানবোৰ পঠাইছিলে, মানে ইটছ লাইক এ মেছেজ চেণ্ড ফ্ৰম ওৱান কিং টু আনাডাৰ কিং। সেইবিলাক মেছেজবোৰ কেনেকৈ আহিছিলে তাৰো ডিটেইলছবোৰ দিয়া আছে, আৰু কোনটো বাকচত আহিছিলে সেইবিলাকো দিয়া আছে। মানে খুব ধুনীয়াকৈ বনাইছে তেওঁলোকে, প্লাছ ধুনীয়াকৈ থৈও দিছে। প্ৰিজাৰ্ভেশ্যনটো খুব ভাল লাগিছে মোৰ তাতে। চ' এইখিনিয়ে মোৰ শিৱাজী মিউজিয়ামৰ এক্সপিৰিয়েঞ্চ। আপোনালোকে আহিব, চাব, পাৰ্চনেলি আহি চাব, ভাল লাগিল। ঔৰংগাবাদৰ এক্সপিৰিয়েঞ্চটো মই আৰু আপোনালোকক দেখাই থাকিম, বেলেগ বেলেগ জেগা ভিজিট কৰি থাকিম। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। কাৰণ আপোনালোকে লাইক কৰি থাকিব, মোৰ ভিডিঅ' বনাব আৰু ইচ্ছা কৰি থাকিব, মই নতুন নতুন জেগা এক্সপ্ল'ৰ কৰিব, মোৰ আৰু এনথুজিয়াজমটো বাঢ়ি যাব। চ' লাইক আৰু ছাবস্ক্ৰাইব কৰি থাকিব। ফাইনেলি সোণাৰী মহল হৈ আছে, আহি পালোঁ মই। এইটো মোৰ পিছপিনে দেখিছে, এইটো মোৰ এণ্ট্ৰি গেট হয়, অলপ আনমেইনটেইন এণ্ট্ৰি গেট হয়। আৰু সোণাৰী মহলটোৰ যদি মই লোকেশ্যনটো কওঁ, এইটো ডক্টৰ বাবা আম্বেদকাৰ মাৰাঠৱাড়া ইউনিভাৰ্চিটি কেম্পাছৰ আণ্ডাৰত আছে। পিছফালে মই যদি, এইটো হ'ল সোণাৰী মহল, প্লাছ গ্ৰাউণ্ড ফ্ল'ৰত এটা মিউজিয়াম এটা আছে। আৰু পিছপিনে যদি আপোনালোকে পাহাৰ এটা চায়, এই পাহাৰটোৱে মেইন ভিউটো ধুনীয়াকৈ মহলটোৰ বনাই ৰাখিছে। কিন্তু এটা দুখৰ খবৰ যে গ্ৰাউণ্ড ফ্ল'ৰৰ যোনটো মিউজিয়াম আছে সেইটো বন্ধ। চ' বেয়া লাগিছে। একো নাই, মই আপোনাক সোণাৰী মহলৰ অলপ হিষ্ট্ৰীটো মই জনাই দিওঁ। ইয়াত ঔৰংজেবৰ খুব খাছ মানুহ, ক'ব গ'লে তেওঁৰ নাম আছিল পাহাৰ সিং। পাহাৰ সিঙক ইয়াতে থাকিবৰ কাৰণে যেতিয়া ঔৰংজেবে বহুত মানে আক্ৰমণ কৰিছিলে, প্লাছ ঔৰংগাবাদত ঔৰংজেবে নিজে থাকিছিলে। প্লাছ মই আগতেও দেখাইছোঁ আপোনালোকক, ঔৰংজেবৰ প্ৰথম পত্নী বা ফাৰ্ষ্ট ৱাইফ দিলৰাছ বানু বেগমৰ বিবিকা মকবৰাত তেওঁৰ কবৰো আছে, মানে মৌচলিয়াম। চ' তাতে এনেকুৱা কৰি ঔৰংজেবে যিহেতু অলৰেডি বহুত দিন থাকিলে চাউথত, এই মাৰাঠাৰ লগত কাজিয়া কৰি বহুত ফাইট হৈছে। চ' ঔৰংজেবে নিজেও মানে যিহেতু মাৰাঠাক হাৰাব নোৱাৰি, ঔৰংজেবে নিজেও আহি গৈছিল, যুদ্ধত নামিছিল। চ' সেইটো সময়ত ঔৰংজেবে নিজে ইয়াতে থাকিছিলোঁ। আৰু পাহাৰ সিঙৰ কাৰণে ধুনীয়া সেই ঘৰটো বনাই দিছে।
আহক মই ইয়াৰ ওচৰত আপোনাক লৈ যাম লগত যদি মই আপোনালোকক দেখাওঁ এইটো এটা সৰু এটা ফাউণ্টেইন এটা মানে ফাউণ্টেইনৰ কাৰণে ধুনীয়া কৰি এটা মাজত বনাই থৈছে মাজত পানী এইটো হ'ল প্ৰায় আপোনালোকে যদি মোগল আৰ্কিটেকচাৰ ভিজিট কৰে এনেকুৱা এটা দেখা পাব যে মাজত ফাউণ্টেইনৰ দৰে ধুনীয়া কৰি এটা বনোৱা থাকে কিন্তু এইটো কিন্তু মোগল এৰাৰ নহয় এইটো ৰিচেণ্টলি 2001-2002ত কনষ্ট্ৰাক্ট কৰা গৈছে আৰু লগত মই যদি আপোনালোকক সোণাৰী মহলৰ এতিয়া ওচৰৰ পৰা দেখাম কিন্তু ভিতৰত সোমাব নোৱাৰিম যিহেতু মানে কৰোণাৰ কাৰণে মিউজিয়ামটো বন্ধ কৰি থৈছে বাট ষ্টিল মই বাহিৰৰখিনি আপোনালোকক দেখাব পাৰিম এইটো গল্ডেন পেলেচ বুলিও কোৱা যায় গল্ডেনটো এতিয়া মই কালাৰটো দেখা নাই অলৰেডি মানে য়েল্লো কালাৰ হৈ গৈছে বাট ইট ইজ ন'ন এজ এ গল্ডেন পেলেচ বাকী আৰু যদি মই অলপ ডিটেইলত যাওঁ ইয়াতে ষ্টাইল অফ যোনটো মেকিং যোনটো মানে ষ্টাইলত বনাইছে এইটো এটা মিক্স ষ্টাইল অফ আৰ্কিটেকচাৰ ক'ব পাৰি ইয়াতে ৰাজস্থানী এণ্ড মোগল ষ্টাইল দুটাই এক্সিষ্ট কৰে সমানে চ' এনেকুৱা মানে আপোনালোকে বহুত কমেই দেখা পাব মোগল আৰ্কিটেকচাৰৰ মাজত এতিয়া মই আপোনালোকক একদম ওচৰত আনিছোঁ প্লাছ মই যদি আপোনালোকক এটা ভিউ দিওঁ এইটো হ'ল সোণাৰী মহলৰ পূৰা এইটো ঢাকা এইটো ৱালটো ঢাকা আছে প্লাছ এইবিলাক চাওক এতিয়া সোণাৰী মহল আমাৰ আগত আহি গ'ল এইটো হ'ল ধুনীয়া সোণাৰী মহল মোৰ বেক চাইডে দেখা পাইছে ইয়াতো এটা আগত এইটো এটা ফাউণ্টেইন টাইপ এটা বনোৱা থৈ আছে সৰু চাই মেড পুখুৰী এটা বনাই থৈ দিছে আৰু কেইটামান ছাইডত টপো আছে যিহেতু আগৰ জামানাত প্ৰায় চব জেগাতে টপবোৰ ৰাখি থৈছিলে চাওক এইফালেও এটা টপ আছে কেনন বুলি কয় এইবিলাক পাথৰ থাকে ভিতৰত তাৰপিছত জুই লগাই কাৰণে পাথৰবোৰ দলিয়াই দিয়ে তেনেকুৱা আগৰ যুদ্ধত এইবিলাক ইউজ হৈছিলে এতিয়া যদি আৰ্কিটেকচাৰৰ কথাটো কওঁ এইটো যোনটো আৰ্কিটেকচাৰ আপোনালোকে দেখিছে এইটো চুই যদি চাই ইমান ভালকৈ ফিনিছ নহয় প্লাছ এইটো পেইণ্ট কৰা আছে ভিতৰৰখিনি মিউজিয়ামটো আছে কিন্তু এইটো আৰ্কিটেকচাৰ আৰু যিটো এইটো ডিজাইনটো দেখিছে এইটো প্ৰায় আপোনালোকে যদি মছজিদত ভিজিট কৰে এনেকুৱা ডিজাইন দেখা পাব আৰু এইটো প্ৰায় অলপ পাৰ্চিয়ান ষ্টাইলো কোৱা যায় প্লাছ যিমান ইছলামিক ডাইনেষ্টিছ আছে চবেই এইটো ষ্টাইলেই ইউজ কৰিছিল লগত আমাৰ মোগলো এইটো ষ্টাইল ইণ্ডিয়াত আনিছে মোগলৰ আগতো দিল্লী চুলতানেটৰ সময়তো এনেকুৱা ষ্টাইল ইণ্ডিয়াত আহিছিল বাট এইটো ইমান ৱেল ফিনিছ নহয় ইমান মই ইয়াক ভাল মানে ইমান ধুনীয়াকৈ মেইনটেইন কৰা যেন পোৱা নাই বাট ন' মেটাৰ পেইণ্ট কৰি থৈছে প্লাছ এইবিলাকো দেখা পাইছে আপুনি মানে প্ৰায় ইমান মই ইয়াৰ ডিপ আৰ্কিটেকচাৰৰ বিষয়ে মই ইমান ক'ব নোৱাৰিম কাৰণ সোণাৰী মহলৰ এণ্ট্ৰি এটাই আছে মই যিহেতু আপোনাক দেখালোঁ ঠিক এইটোৱে এটা এণ্ট্ৰি আৰু বেলেগ দৰ্জা নাই বাকী পূৰা মানে পেলেচটো কমপ্লিটলি ঢাকা আছে এতিয়া মই ওলাওঁ ইয়াৰ পৰা কিপ লাইকিং এণ্ড ছাবস্ক্ৰাইবিং টু মাই চেনেল এণ্ড থেংকছ আ লট ফৰ ৱাচিং